তো নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোক ভোক লাগিছে। এতিয়া খাব লাগিব অলপ চাহ খাম মই বন্দি, এক ভাঙা বন্দি চাহ খাই ভিডিঅ'টো আৰম্ভ কৰিম বাৰু। তো চাহটা খাই এতিয়া ভিডিঅ'টো বনাবলৈ ৰেডি হৈ গৈছোঁ। তো আজি ভিডিঅ'খনৰ টপিক হ'ল কিছুমান যোগাৰ, দেশী যোগাৰ, মানে যিটো যোগাৰ আপোনালোকে বুজিছে, যিটো মানে বিকল্প ব্যৱস্থা, দেশী বিকল্প ব্যৱস্থা মানে দেশী যোগাৰ, সেইটো ভিডিঅ'ৰ মেইন আজি টপিক। আপোনালোকক কেইটামান দেশী যোগাৰ দেখাই আছোঁ। তো প্ৰথম বিকল্প ব্যৱস্থালৈ আগবাঢ়িছোঁ। এতিয়া যাব লাগিব আমাক দোকানত। দোকান এইটো হৈছে মোৰ দোকান, আৰু দোকানটো এতিয়া আমাক লাগিব খুলিব। তো এনেকৈ চাবিটো ভৰাই দি বা যেনেকৈ ঘূৰি দিলে এইটো খুলি যাব, এই খোলে। তো এইটো খোলাই লৈ মই এটা বস্তুহে দেখাব আহিছোঁ, একো বস্তু ল'ব অহা নাই। চাওক 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 বস্তুটো হৈছে আপোনালোকৰ মৰ্টিন। তো আপোনালোকৰ জেগাত হয়তো এইটো ব্যৱহাৰ কৰে মহ খেদিবলৈ, কিন্তু আমাৰ জেগাত এইটো অলপ কম ব্যৱহাৰ হয়। ইয়াতকৈ আমাৰ জেগাত এটা বস্তু ব্যৱহাৰ হয়, সেইটো কি জানেনে? সেইটো দেখিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক আৰু আগত গৈ থাকক। এইটোৰ বিকল্প ব্যৱস্থাটো মই দেখাই আছোঁ। এইটোৰ পৰিৱৰ্তে আমাৰ তাতে ব্যৱহাৰ কৰে এইটো চাওক, আমাৰ তাতে ব্যৱহাৰ কৰে এইটো হ'ল নাম্বাৰ 1 প্ৰডাক্ট ইণ্ডিয়াৰ। এইটো প্ৰডাক্ট দি যদি আপোনালোকে মহ খেদিব চেষ্টা কৰে, তেনেহ'লে আপুনি কেতিয়াও বিফল হ'ব নোৱাৰে। বিশ্বাস কৰক বা নকৰক, এইটো যদি আপোনালোকে ব্যৱহাৰ কৰে ন, এটা মহো নাথাকে। সেইকাৰণে আমাৰ গাঁৱৰ মানুহে এইটোৱে ব্যৱহাৰ কৰে মৰ্টিন বা বেলেগ কোম্পানীতকৈ। এইটোৱে আমাৰ দামী কোম্পানী, এইটো হৈছে ডিমাৰ খল্টা। তো বাৰু আপোনালোকে যদি আৰু এটা বিকল্প ব্যৱস্থা মই দেখাব বিচাৰোঁ, তো কি দেখাম আইডিয়া। বৰ্তমান সময়ত আপোনালোকে গাহৰি মাংস পুৰি খাব ভাল পায়। তো সেই গাহৰি মাংস পুৰি খাবৰ কাৰণে মই এটা সঁজুলি দেখাই আছোঁ, আৰু সেই সঁজুলিটো সকলোৰে ঘৰে ঘৰে থাকে। আৰু সেই সঁজুলিটো হ'ল, মোক যেতিয়া লাগে এঠাকে ওলাই আৰু গাহৰিটো ইয়াত ভৰাই পোৰা দি খাব পাৰোঁ। তো আপোনালোকক এইটো ছেকেণ্ড বিকল্প ব্যৱস্থা হৈ গ'ল নে নাই? তো এতিয়া যাব লাগে। এতিয়া আহিছোঁ মই ঘৰত, আৰু এইখন আপোনালোকে দেখিব পাইছে জাখৈৰে কি কৰে, মাছ মাৰে। তো মাছ মাৰে, জাখৈৰ লগত কি লাগিব? মাছ থ'বলৈ খলৈ। যদি আপোনালোকৰ খলৈটোৱে নাথাকে, তেনেহ'লে আপুনি মাছ ক'ত ৰাখিব? তো ইয়াৰ কাৰণেও আপোনালোকে বিকল্প ব্যৱস্থা মোৰ তাত আছে। তো সেই বিকল্প ব্যৱস্থাটো হ'ল এইটো খলৈ হৈ গ'ল আপোনালোকৰ। এটা বৈয়াম এনেকৈ ফুটা কৰি লৈ ৰছী এনেকৈ ধৰি বাছ এনেকৈ বান্ধি আৰামছে বান্ধি দিব পাৰে, আৰু তেতিয়া আপোনালোকে ইয়াত মাছ থ'ব পাৰিব। তো এইটো হৈছে আপোনালোকৰ 4 নম্বৰ বিকল্প ব্যৱস্থা। এটা হৈ গৈছে দেখা, আৰু এইবাৰ 4 নম্বৰটা দেখাব লাগিব। 4 নম্বৰ বিকল্প মানে যোগাৰ, দেশী যোগাৰ। তো আপোনালোকে মোৰ আগৰ ভিডিঅ'টোত চাইছে যে মই এটা ষ্টেণ্ড অৰ্ডাৰ দিছোঁ, এইটো আহি গৈছে মোৰ তাতে। তো বাৰু এইটো আহিছে, এতিয়া ভালে হৈছে বাৰু। তো এতিয়া ইয়াৰ আগতে মই কেনেকৈ ভিডিঅ' বনাইছিলোঁ আপোনালোকক সেইটো মই দেখুৱাবলৈ এবাৰ চেষ্টা কৰোঁ। মানে এইটো হৈছে মোৰ বিকল্প ব্যৱস্থা, সেইটো হৈছে ষ্টেণ্ড। এইটো ইয়াতে বান্ধি লৈ মই ভিডিঅ' বনাইছিলোঁ আগতে। তো আপোনালোকে কৰিব পাৰে, 30 টকাৰে কিনি আনি এনেকুৱাকৈ বান্ধি আপোনালোকে ভিডিঅ' বনাব পাৰে, পূৰা ফটো উঠিব পাৰে। তো এইটো আছিল মোৰ বিকল্প ব্যৱস্থা। নহ'লে কোনোবাই ফেলাই দিয়ে না, এনেকৈ ফেলাই দিয়ে, উঠাই কিনে আনি আপোনালোকে ভিডিঅ' বনাব পাৰে। মেইন যোগাৰত যাব লাগিব, যিটো ধামাকেদাৰ যোগাৰ হয়, সেইটো দেখুৱাম আপোনালোকক। তো আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই ক'ত আছোঁ ভাবি আছে আপোনালোকে? মই আছোঁ এনেকুৱা এটা জেগাত, ইটোৰ মতে যোগাৰ হ'বই নোৱাৰে গাঁৱত। আপোনালোকে ভাবিছে নেকি? আৰু আজিৰ গাঁও আগৰ গাঁও হৈ থকা নাই, এতিয়া সকলোৱে ডেভেলপ হ'ল। এতিয়া চৰকাৰী কুৱাবিলাক পানী খাবলৈ নহয়, ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰে। চাওক, এইটো এতিয়া ভৰি গৈছে প্ৰায়, আৰু এতিয়া ভৰি যাব। এতিয়া আমি জুই লগাই দিম, আকৌ এইটো ক্লিয়াৰ হৈ যাব। তো এইটো আমাৰ ডাষ্টবিনৰ কাম বৰ্তমান কৰি আছে। তো এইটো হৈছে আমাৰ চৰকাৰে দিয়া পায়খানা, কিন্তু আমাৰ মানুহে এইটো খৰি থোৱা ঘৰ হিচাপেহে ব্যৱহাৰ কৰে। আৰু আমাৰ মানুহৰ মুখে মুখে চলি অহা কথা মতে সিহঁতে বোলে পায়খানাত হাগিলে সেই শান্তিটো নাপায়, সেইকাৰণে এইটো খৰি থোৱা ঘৰ, আৰু সেই পুৰণি পদ্ধতিতে জংঘলত হাগি দিন কটাই আছে বাৰু। এতিয়া আপোনালোকে
প্ৰত্যেক ঘৰতে মানুহৰ এনেকুৱা ধৰণৰ বাথৰুম পাই যাব বা পেচাব কৰা ৰুম পাই যাব আপোনালোকে আৰামছে ইয়াতে পেচাব কৰিব পাৰে আৰু এইবিলাক হয় আমাৰ যিবিলাক গুৱাৰ পৰা খল্টা বা ঢকুনা পৰে সেইবিলাকৰে নিৰ্মিত এটা পেচাবগাৰ আৰু ইয়াতে আৰামছে পেচাব কৰি আপোনালোকে শান্তি উপভোগ কৰিব পাৰে কাৰণে বেষ্ট হ'ব আৰু মোক এইটো বেষ্ট বিকল্প ব্যৱস্থা লাগিছে কিয়নো ইয়াৰ চাকাটোও কাঠৰ আৰু ফ্ৰেমটোও কাঠৰ বাকী আপোনালোকে যদি ঘৰতো সকলোৰে কাঠ থাকে এনেই পেলনীয়া আৰু সেই কাঠেৰে আপোনালোকে এনেকুৱা ধৰণৰ গাড়ী নিৰ্মাণ কৰিব পাৰে বেষ্ট নহয় কাৰণ এজন মিস্ত্ৰীক 500 টকা দিলে সেইটো বনাই দিব পাৰে কিন্তু বজাৰৰ পৰা যিটো আনিব সেইটো দাম হয়তো বেছি হৈ যায় অলপ আমাৰ ৰেঞ্জতে নপৰে সেইটো তো মোক এইটো বেষ্ট বিকল্প ব্যৱস্থা লাগিছে আৰু যোগাৰ বুলি কওঁ আৰু যদি এই ছাপি দুখন নেদেখাওঁ তেনেহ'লে মোৰ ভিডিঅ'টো নিশ্চয় আধৰুৱা হ'ব আৰু এই ছাপি আৰু আমাৰ গাঁৱৰ মানুহৰ মাজত বহুত ডাঙৰ এটা সম্পৰ্ক আছে আৰু আমি ছাতিৰ সলনি ছাপি ব্যৱহাৰ কৰোঁ এইটোক ছাপি বুলি কয় আপোনালোকে হয়তো নাজানে এইটোক ছাপি বুলি কয় আৰু এইটো মই এবাৰ পিন্ধি দেখাই দি আছোঁ এনেও ছাতিতকৈ ছাপিখন বেছি কামত দিয়ে কাৰণ ছাপিটো বহুত লম্বা হয় আৰু বহুত দূৰ মানে আমাক বচাই ৰাখিব পাৰে বৰষুণৰ পৰা আৰু এইটো কাম কৰিবৰ কাৰণে বেছি আৰু ভাল মানে পথাৰত তো এইটো আমাৰ ছাপি তো এতিয়া আপোনালোকক এখন এনেকুৱা বাটা যে গুৱা দিয়ে যে আলহী আহিলে সেইখন দেখাব চেষ্টা কৰিছোঁ আপোনালোকে আম বাটাটো দেখিছে কিন্তু এইখন চাওক গাঁৱৰ মানুহৰ দিমাগ এইটো কি হয় চাওক এইটো বাটাই হয় কিন্তু এইটো কিহৰে বনাইছে সেইটো চাওক ইয়াতকৈ আৰু বিকল্প ব্যৱস্থা বা যোগাৰ দেশী যোগাৰ ক'লে এইটা তামাম খাতৰা বিৰেন্দে মানসি এটা যে কারেন্টের তারের গুণাটা মানে লাইনের তারের এইটো গুণাটা দিয়ে পিছিয়া বানাইছে তামাম মজা ইয়াতকৈ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত মাৰিছোঁ মানে শেষ কৰিছোঁ বাৰু এইটো ভিডিঅ'টো বনাৰ কোনো মোৰ প্ৰি প্লেনিং নাছিল বা কোনো এনেধৰণৰ স্ক্ৰিপ্ট লিখি বা কোনো ধৰণৰ প্ৰি প্লেনিং কৰি এইটো ভিডিঅ' মই বনোৱা নাছিলোঁ তো এইটো ভিডিঅ' মই খালি দেখি আছোঁ এইবিলাক আমাৰ যোগাৰ হয় মানে আমাৰ ঘৰত ডেইলি এইবিলাক ব্যৱহাৰ হয় ইয়াতকৈ ধামাকেদাৰ আহিব যোগাৰ 2 তো ইয়াৰ ছেকেণ্ড পাৰ্ট 2 যদি লাগে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব তো ইয়াৰ ভিডিঅ'টো মই মানে নেক্সট পাৰ্টটো মই জলদি বনাব চেষ্টা কৰিম আৰু ধামাকেদাৰ আৰু মজাদাৰ বনাবৰ চেষ্টা কৰিম তো আপোনালোকে খালি মোক ভোট দি জয়যুক্ত কৰক নহয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক তো